এজন হৃদয়হীন পিতৃ নিশা শুই থকাৰ অৱস্থাতে পিতৃয়ে হত্যা কৰিলে কন্যাক পিতৃক মিছা তথ্য দিছিল কন্যাৰ বিৰুদ্ধে কানপুৰত এজন পিতৃয়ে নিজ কন্যাক হত্যা কৰাৰ ঘটনাই এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে ছোৱালীজনীৰ প্ৰেমিকজনে ফোনত দেউতাকক ভুৱা তথ্য দিছিল যে মই তোমাৰ ছোৱালীজনীৰ প্ৰেমত পৰিছো তাই গৰ্ভৱতী গতিকে মই তাইক বিয়া কৰাম এই মিছা ফোন কলটোত পিতৃ ইমানেই ক্ষুব্ধ হৈ পৰিছিল যে 16 বছৰীয়া কন্যাক নিজৰ হাতেৰে ডিঙি চেপি হত্যা কৰিলে আনহাতে ছোৱালীজনীয়ে কান্দি কান্দি বাৰে বাৰে দেউতাকক তেনেকুৱা একো নহয় এইবোৰ সকলোবোৰ মিছা বুলি কৈছিল যদিও নিজ পিতৃয়ে তেওঁৰ ছোৱালীজনীক কেবলৰ তাৰেৰে ডিঙি চেপি হত্যা কৰিলে এই ঘটনাৰ পাছতেই কন্যাৰ মাতৃগৰাকীয়ে কন্যাৰ হত্যাৰ গোচৰত হত্যাকাৰী স্বামীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে আৰু ইয়াৰ পাছতেই আৰক্ষীয়ে হত্যাকাৰী পিতৃকো গ্ৰেপ্তাৰ কৰিছে জানিব পৰা মতে এগৰাকী 16 বছৰীয়া ছোৱালীৰ প্ৰেমৰ সম্পৰ্ক আছিল সুনু নামৰ এটা ল'ৰাৰ সৈতে এই সন্দৰ্ভত মাতৃয়ে কয় যে দেউতাকে জীয়েকক বহুত ভাল পাইছিল কেতিয়াও তাইক মাৰপিট কৰা নাছিল কিন্তু সুনুৱে ভুৱা মিছা তথ্য দিছিল আৰু যাৰ বাবে ছোৱালীজনীকো দেউতাকে হাৰাশাস্তি কৰিছিল মাতৃগৰাকীয়ে উল্লেখ কৰা অনুসৰি ফোন কৰি সুনুৱে কৈছিল যে মই তোমাৰ ছোৱালীজনীক বিয়া কৰাব বিচাৰিছো আৰু তাই গৰ্ভৱতী আৰু এই সম্পূৰ্ণ মিছা তথ্যবোৰকে দেউতাকে সঁচা বুলি ভাবি খঙত অগ্নিশৰ্মা হৈ পিতৃয়ে নিজ কন্যাক হত্যা কৰিলে আৰু এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কানপুৰৰ ৰাবাতপুৰ অঞ্চলত আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষলৈকে চোৱাৰ বাবে ধন্যবাদ